নমস্কাৰ সকলোকে কেনে আছে সকলোৱে নিশ্চয় ভালে কুশলে আছে মই আজি আপোনালোকক গাঁৱলৈ লৈ যাম মামাহঁতৰ গাঁৱলৈ মই মামাহঁতৰ ঘৰলৈ যাবলৈ ওলাইছো এতিয়া 11:30 বাজিছে ভিডিওটো চাই থাকক শেষলৈকে তেতিয়াহে গম পাব যে মই কিয় যাওঁ আৰু মামাহঁতৰ ঘৰত কি কাম আছে আপোনালোকক সকলোখিনি শেয়াৰ কৰি যাম বলক তেতিয়াহলে যাই থাকো Till I get up, time is barely on our side. মামাহঁতৰ গাঁৱৰ ৰাস্তাত সোমালো তিনিআলিত লগৰ এজনীকে লগ পালো তাইৰ লগতে স্কুটিত উঠি আহিলো আৰু লগৰজনীৰ লগত স্কুটিত উঠি আহিলো পইচাও আছিলে এতিয়া ৰাস্তাত সোমাইছো পামে আৰু অলপ আছে বহুত দিনৰ মূৰত আহিছো বহুত ভাল লাগি আছে We'll go through the wastelands, through the highways, till my shadow turns to sun rays, and on we'll go through the wastelands, through the highways, and on we'll go. মামাহঁতৰ ঘৰ সোমালো পালোহি আহি দেখিছো ইয়াতে হাঁহৰ মাংসৰ আয়োজন চলি আছে জেঠায়ে বনাই আছে হাঁহৰ মাংস এয়া হ'ল সৰু মাছেদি বনোৱা খাৰ কচুৰ খাৰ আইতাই বনাইছে আৰু এয়া হ'ল কাপোৰৰ কালেকশ্যন মামাৰ বিয়া আহি আছে নৱেম্বৰৰ 19 তাৰিখে তাৰে কাপোৰ এতিয়া বাজিছে 3:30 ভাত চাত খাই উঠিলো আজি মামাই হাঁহ মাৰিছিলে মই আহিছো বুলি ভাগিনেকজনী আহিছো তো এটো কাৰণে মাৰিছিলে আৰু জেঠায়ে বনালে আৰু মই খালো মানে সবে খালে এটা খাই বই উঠিলো অলপ দেৰিয়ে হৈ গল বাৰু এতিয়া আপোনালোকক দেখুৱাও মামাহঁতৰ দুটা পুখুৰী আছে ডাঙৰ ডাঙৰ আছে আপোনালোকক দেখুৱাও আৰু এটা হল এইটো আৰু এটা এইটো বহুত ডাঙৰ হয় পুখুৰীটো পুখুৰী দুটা চাওক তাইটো বহুত ভাল লাগে ইয়াৰে পৰিবেশটো এয়া দুটা পুখুৰীৰ লগতে আগতে খুব ইয়াতে অলপমান যেতিয়া পানী শুকাই যায় তলত নামো ভাল লাগে এখন পিছফালে পথাৰ ডাঙৰ ধাননি পথাৰ চাওক এনেকৈ সেউজীয়া হৈ আছে বতাহো দি আছে ইমান ভাল লাগে
আজিতো বিশেষ একো দেখুৱাব নোৱাৰিলোঁ, যিহেতু মই আজি সোনকালে যাব লাগিব। মই থকাকৈ অহা নাই, সেইটো কাৰণে মই একো ভালকৈ একো দেখুৱাব নোৱাৰিম। যিখিনি পাৰিছোঁ মই আপোনালোকক কম সময়ৰ ভিতৰতে দেখুৱাইছোঁ। মোৰ মানে যাবলৈ হ'লেই, মামাই অলপ কিবা কৰি আছে, সেয়া কৰা হোৱাৰ পিছত যামেই আৰু ঘৰলৈ ওলাওঁৱেই আৰু 4:30মানটো হ'লেই। সেইটো কাৰণে আকৌ থকাকৈ যেতিয়া আহিম আপোনালোকক গোটেই গাঁওখন মই নিশ্চয় দেখাম, আৰু যিখিনি পাৰোঁ মই আজিত কৰি বহুত ভালদৰে দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। গতিকে যাবলৈ হ'ল আৰু যাবলৈ ওলালোঁ, ৰেডি হ'লোঁ, এতিয়া ঘৰলৈ যাম। অহাৰ সময়ত মামাহঁতৰ আইতাই এয়া ঘৰৰ পাচলি দি পঠাইছে, কোমোৰা, এয়া তিয়ঁহ, ডালিম, নেমু, শাক, মান ধনিয়া, পিছত এয়া কচু, ঢেৰ বস্তু দি পঠাইছে আৰু কৈছে দি পঠাম পিছলৈ বুলি। সেইকাৰণে ভাল লাগে মামাহঁতৰ ঘৰ বুলি ক'লে। আহি পালোঁ, যিহেতু বহুত ভাগৰ লাগিছে, গতিকে মই কিবা চাহ একাপ খাওঁ। এয়া মই চটপটা মুড়ি খান্দি লৈছোঁ, ঝালমুড়ি যিটো কয়। গোটেইখিনি বস্তু নাই, হ'লেও যোনখিনি দি আছে সেইখিনি দি বনালোঁ। ইয়াতে মই নিমখ, তেল, হালধি, জলকীয়া গুড়ি, চাট মছলা, জলকীয়া, পিঁয়াজ এনেকৈ সানি আৰু ভুজিয়া দি লগতে এইখিনি সানি চাহৰ লগত পৰিৱেশন কৰিম। গাখীৰ চাহৰ বাবে এয়া ঘৰৰ ধুনীয়া গাখীৰ, এয়া মই চাহপাত চেনি দি খুলি ল'লোঁ। চাহ ৰেডি হৈ গ'ল, বহুত কম সময়তে, সকলোৱে জানে, হ'লেও মই কৰিলোঁ, দেখুৱালোঁ। চাহ চেকিলোঁ আৰু এতিয়া মই খাবলৈ লৈছোঁ। বহুত টেষ্টি। আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভিডিঅ'টো আশা কৰোঁ আপোনালোকে শেষলৈকে চাইছে, আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কমেণ্ট কৰিব, আৰু কেনেকুৱা পালে সেইটো জনাবলৈ কমেণ্ট বক্সটো আছে। মোৰ চেনেলটোলৈকে যদি আপুনি নতুন আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ আপোনালোকে কিন্তু কেতিয়াও নাপাহৰিব। গতিকে আজিলৈ আহিছোঁ, বাই বাই। পুনৰ আহিম আপোনালোকৰ মাজলৈ নতুন ভিডিঅ' লৈ।